আজিৰ টিপছটো হৈছে ডাইৰেকশ্যন টেষ্টৰ ওপৰত দিশৰ ওপৰত আহিবলগীয়া যিকোনো কুৱেশ্যন কিদৰে সহজে ছল্ভ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে যিকোনো চাকৰি কুৱেশ্যন বুকলেটত নিশ্চয় এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পায় আৰু বহুতো কেণ্ডিডেটে এই কুৱেশ্যনটো বহুত টাফ বুলি কুৱেশ্যনটো দেখিয়ে এৰি থৈ গুচি আহে। ইয়াক কিদৰে সহজে ছল্ভ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। অসম চৰকাৰ বা সৰ্বভাৰতীয় পৰ্যায়ৰ যিকোনো চাকৰি ৰিটেন এক্সামৰ ক্ষেত্ৰত ডাইৰেকশ্যনৰ এটা কুৱেশ্যন আহিবই আপোনাৰ, মিনিমাম এটা কুৱেশ্যন। আৰু আপুনি জানে কম্পিটিটিভ এক্সামত আপোনাৰ এটা কুৱেশ্যনত যদি আপুনি 5 মিনিট সময় খৰচ কৰে সেয়া বহুত সময়। গতিকে এনেকুৱা কুৱেশ্যনবিলাক কি সহজ উপায়ত আমি মেক্সিমাম 20 ছেকেণ্ডৰ ভিতৰত বা 10 ছেকেণ্ডৰ ভিতৰত সমাধা কৰি তাৰ উত্তৰটো ল'ব পাৰি সেইটো আমি চাব লাগিব। সেই টিপছটোৰ বিষয়ে আমি জানিব লাগিব। ইয়াত আমি আজি ডাইৰেকশ্যনৰ আটাইতকৈ শ্বৰ্ট ট্ৰিক্সটো, ডাইৰেকশ্যনৰ আনচাৰ ওলোৱা শ্বৰ্ট ট্ৰিক্স এটা বিষয়ে আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব আৰু পাঠটো ভাল পাব। যদি ভাল পায় লাইক কৰিব, বেলেগকো শ্বেয়াৰ কৰি দিব, কাৰণ সকলোৱে জনাটো প্ৰয়োজন। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। ডাইৰেকশ্যনৰ প্ৰব্লেম ছল্ভ কৰিবলৈ হ'লে, মানে ডাইৰেকশ্যনৰ যিকোনো কুৱেশ্যনৰ আনচাৰ উলিয়াবলৈ হ'লে আপুনি জানিবলগীয়া একমাত্ৰ কথাটো হৈছে দিশ নিৰ্ণয় কৰিবলৈ আমি যিটো ডায়েগ্ৰাম অংকন কৰোঁ, মানে দিশ বুজাবৰ কাৰণে আমি আমাৰ মেপত যিটো ডায়েগ্ৰাম থাকে আপোনাৰ নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট, এই বস্তুটো যেতিয়া আপুনি জানিব, এই বস্তুটোত সকলোবিলাক আপোনাৰ ডাইৰেকশ্যনৰ ছল্ভ আহি যাব। ইয়াতে আপুনি জানিবলগীয়া আৰু এটা কথা হ'ল কি, সোঁহাত বাওঁহাত, ৰাইট লেফ্ট। আপুনি নৰ্থৰ ফালে গৈ থাকিলে আপোনাৰ ৰাইটটো কোনফালে হ'ব, লেফ্টটো কোনফালে হ'ব। ইষ্টৰ ফালে গ'লে আপোনাৰ ৰাইট কোনফালে হ'ব, লেফ্ট কোনফালে হ'ব, বা ৱেষ্ট বা চাউথ এইফালে গ'লে আপোনাৰ ৰাইট কোনফালে হ'ব, লেফ্ট কোনফালে হ'ব। সেই দিশকেইটা আপুনি যেতিয়া জানিব তেতিয়া আপুনি ছল্ভ অট'মেটিক কৰিব পাৰিব। আপুনি যেতিয়া নৰ্থৰ ফালে যাব তেতিয়া আপুনি নিজৰ শৰীৰটোৰ সোঁহাত বাওঁহাতটো ধৰি ল'লে হ'ব। মানে আপুনি যেতিয়া নৰ্থৰ ফালে গৈ থাকিব তেতিয়া আপোনাৰ নৰ্থৰ দিশত আপোনাৰ সোঁফালটো আপোনাৰ ইষ্টৰ ফালে হ'ব আৰু বাওঁফালটো ৱেষ্টৰ ফালে হ'ব। ঠিক সেইদৰে আপুনি তাৰ উল্টা দিশ চাউথৰ ফালে যদি আহে আপোনাৰ সোঁফালটো ৱেষ্টৰ ফালে হৈ যাব আৰু বাওঁফালটো আপোনাৰ ইষ্টৰ ফালে হৈ যাব। এই বস্তুটো আপুনি মন কৰিব। আপোনাক যেতিয়া নৰ্থৰ ফালে গৈ থকা কুৱেশ্যন আহিব তেতিয়া আপুনি নিজৰ বডিটোৰ কথা চিন্তা কৰি ল'লে হৈ যাব। নিজৰ মুখখন কোনফালে কৰি আছে সেই দিশটোতে আপোনাৰ সোঁহাত বাওঁহাত হৈ যাব। আল্টিমেট কথা হ'ল কি, মানে আপুনি নিজক ঘূৰাই থাকিলেই ইয়াত আপুনি দিশবিলাক গম পাই থাকিব। আৰু একমাত্ৰ কথাটো হ'ল কি, আপুনি সদায় নৰ্থৰ ফালে মুখ কৰি আছোঁ বুলি ভাবি ল'লেই হৈ গ'ল। মানে নৰ্থৰ দিশত আপোনাৰ প্ৰকৃত ছাইডটো হ'ব, আপোনাৰ সোঁহাত বাওঁহাতটো প্ৰপাৰ ছাইডটো আপোনাৰ নৰ্থৰ দিশত হ'ব। কুৱেশ্যন এটা চাইছোঁ। কুৱেশ্যনটো হ'ল কি, এজন মানুহে 5 কিলোমিটাৰ দক্ষিণ দিশত খোজকাঢ়িলে, তাৰপিছত তেওঁ সোঁফালে ঘূৰি 3 কিলোমিটাৰ খোজকাঢ়িলে, আকৌ তেওঁ বাওঁফালে ঘূৰি 5 কিলোমিটাৰ খোজকাঢ়িলে। এতিয়া তেওঁ আৰম্ভণিৰ পৰা কোন দিশত আছে? আনচাৰটো কেনেকৈ উলিয়াব? আপুনি তৎক্ষণাত ইয়াৰ দিশ নিৰ্ণয় কৰিবলৈ আমি যিটো ডায়েগ্ৰাম আঁকো সেইটো তৎক্ষণাত আপুনি ৰাফ পেজত আঁকি ল'ব আৰু আঁকি তাৰ দিশবিলাক দি ল'ব, নৰ্থ, চাউথ, ৱেষ্ট, ইষ্ট। আৰু খোজ কঢ়াৰ য'ৰ পৰা খোজ কাঢ়িছে সেই পইণ্টটো আপুনি তাৰ মধ্যবিন্দুটো ধৰি ল'ব। মানে একদম ক্ৰছ বিন্দুটো, সেই বিন্দুটোত যে মানুহজন আছে আৰু মানুহজন সেই বিন্দুটোৰ পৰা খোজকাঢ়িব সেইধৰণে আপুনি ধৰি ল'ব। যিজন মানুহৰ কথা কৈছে সেই মানুহজনৰ ঠাইত আপুনি নিজক কল্পনা কৰি ল'ব যে নিজে এইফালে খোজকাঢ়িলে আপোনাৰ সোঁহাত বাওঁহাত কোনফাল হ'ব, বা ইষ্টৰ ফালে খোজকাঢ়িলে সোঁহাত বাওঁহাত কোনফালে হ'ব। তেতিয়া আপোনাৰ আনচাৰটো উলিয়াবলৈ সহজ হ'ব। আহক এতিয়া আমি কুৱেশ্যনটো চাই ইয়াত কোনফালে গতি কৰিছে মানুহজন তাৰ ডায়েগ্ৰামটো আঁকি লওঁ। এজন মানুহে 5 কিলোমিটাৰ দক্ষিণ দিশত খোজকাঢ়িলে মানে আপোনাৰ চাউথত গ'ল। চাউথৰ দিশত আপোনাৰ 5 কিলোমিটাৰ খোজকাঢ়িলে, মানে পোনে পোনে আহিলে 5 কিলোমিটাৰ আহিলে। ধৰি লওক এইডোখৰলৈকে আপোনাৰ 5 কিলোমিটাৰ খোজকাঢ়িলে। তাৰপিছত তেওঁ সোঁফালে ঘূৰি 3 কিলোমিটাৰ খোজকাঢ়িলে। যেতিয়া আপুনি নৰ্থৰ ফালে মুখ কৰি থাকিব তেতিয়া আপোনাৰ সোঁহাত বাওঁহাতটো নৰ্থৰ দিশৰ সোঁহাত বাওঁহাত হ'ব। কিন্তু চাউথৰ ফালে যেতিয়া আপুনি চাউথৰ ফালে যেতিয়া আপোনাৰ কথা ক'ব তেতিয়া আপোনাৰ বডিটো উল্টাটো হ'ব। মানে আপোনাৰ ৱেষ্টৰ ফালে সোঁহাত হ'ব আৰু ইষ্টৰ ফালে বাওঁহাত হ'ব। আপুনি সেইটো নিজে কল্পনা কৰি চাই লওক। মানে আপোনাৰ বডিটো উল্টা, আপুনি নৰ্থৰ ফালে মুখ কৰি আছিলে, এতিয়া চাউথৰ ফালে ঘূৰি দিলে আপোনাৰ সোঁহাত বাওঁহাত কেনি হ'ব সেইটো আপুনি নিজে গম পাব। তাৰপিছত কৈছে যে তেওঁ সোঁফালে ঘূৰি 3 কিলোমিটাৰ খোজকাঢ়িলে।
আমি যেতিয়া দক্ষিণৰ ফালে আহোঁ তেতিয়া আমাৰ সোঁহাতটো এইফালে হৈ যায় আৰু বাওঁহাতটো এইফালে হৈ যাব, কাৰণ উত্তৰৰ ফালে আমি যেতিয়া যাম সোঁহাত এইফালে বাওঁহাত এইফালে, আৰু তাৰ উল্টাটো চাউথৰ ফালে হয়, মানে দক্ষিণৰ ফালে হয়। এতিয়া সোঁফালে ঘূৰি 3 কিলোমিটাৰ খোজকাঢ়িলে, সোঁফালে ঘূৰি এইফালে ঘূৰিলে, ঘূৰি 3 কিলোমিটাৰ গ'ল, এইটো ধৰি লৈছোঁ 3 কিলোমিটাৰ। সোঁফালে ঘূৰি 3 কিলোমিটাৰ খোজকাঢ়িলে, আকৌ তেওঁ বাওঁফালে ঘূৰি 5 কিলোমিটাৰ খোজকাঢ়িলে। যেতিয়া আমি এইফালে ঘূৰি দিলোঁ, এইফালে ৱেষ্টৰ ফালে যেতিয়া আমি দক্ষিণৰ ফালে আহি ৱেষ্টৰ ফালে আমি যেতিয়া ঘূৰি দিলোঁ, এই বিন্দুটোৰ পৰা আপুনি নিজক চাওক যে এই বিন্দুটোৰ পৰা আপোনাৰ সোঁফালটো কেনি হ'ব আৰু বাওঁফালটো কেনি হ'ব, কাৰণ তেতিয়া আপুনি কোনফালে ঘূৰিছে গম পাই যাব। ইয়াৰ পৰা আপোনাৰ সোঁফালটো বাওঁফালটো নিজৰ সোঁফাল বাওঁফালে হ'ব, আপুনি যদি চাই গম পাব। তেতিয়া বাওঁফালে ঘূৰি 5 কিলোমিটাৰ খোজকাঢ়িলে, মানে এইফালে ঘূৰি 5 কিলোমিটাৰ আহিলে, 5 কিলোমিটাৰ আহিলে। তাৰপিছত কুৱেশ্যনটো সুধিছে এতিয়া তেওঁ আৰম্ভণিৰ পৰা কোন দিশত আছে। আৰম্ভণি কৰিছিলোঁ আমি এইডোখৰ পৰা, এইটো বিন্দুৰ পৰা আৰম্ভণি কৰিছিলোঁ আৰু শেষ হ'ল এইটো বিন্দুত। ইয়াত এটা কথা মন দিব, আপোনাক কোন দিশত মুখ কৰি আছে বুলি কুৱেশ্যনটো কৰিব পাৰে, আনহাতে কোন দিশত আছে বুলি কুৱেশ্যনটো কৰিব পাৰে। আৰম্ভণিৰ পৰা কোন দিশত আছে বা এতিয়া তেওঁ কোন দিশত মুখ কৰি আছে। যদিহে কোন দিশত মুখ কৰি আছে বুলি কয়, তেতিয়া ইয়াৰ আনচাৰটো আপোনাৰ নিশ্চয় চাউথৰ দিশত মুখ কৰি আছে। উত্তৰটো আপোনাৰ হ'লহেঁতেন দক্ষিণ দিশ, চাউথ হ'লহেঁতেন, কাৰণ এইটো আপোনাৰ এইফালে ঘূৰি আপুনি ৰৈ দিলে, 5 কিলোমিটাৰ ঘূৰি এইখিনি ৰৈ দিলে আৰু চাউথৰ ফালে মুখ কৰি থাকিব। কিন্তু ইয়াত আপোনাক কুৱেশ্যনটো কৈছে আৰম্ভণিৰ পৰা কোন দিশত আছে। আৰম্ভণিটো এইখিনিত কৰিছিলোঁ আৰু এতিয়া ৰৈ আছেগৈ এইখিনিত। এই বিন্দুটোৰ পৰা এই বিন্দুটো, ইয়াৰ পৰা যদি ইয়ালৈ আপুনি চায়, এইফালৰ পৰা যদি আপুনি এইখিনিলৈ মুখ কৰি চায়, তেতিয়া আপোনাৰ প্ৰপাৰ দিশটো চাউথ নহয়, প্ৰপাৰ দিশটো হ'ব আপোনাৰ চাউথ আৰু ৱেষ্ট। গতিকে ইয়াৰ আনচাৰটো হ'ব দক্ষিণ পশ্চিম, অপশ্যন ডি দক্ষিণ পশ্চিম। এইটো ভালকৈ লক্ষ্য কৰিব। যদিহে কোন দিশত আছে পৰিৱৰ্তে যদি কোনফালে মুখ কৰি আছে বা কোন দিশলৈ মুখ কৰি আছে বুলি সুধিলেহেঁতেন, তেতিয়া কিন্তু ইয়াৰ আনচাৰটো আপোনাৰ চাউথ হ'লহেঁতেন, ডাইৰেক্ট দক্ষিণ হ'লহেঁতেন। কিন্তু আৰম্ভণিৰ পৰা কোন দিশত আছে বুলি যিহেতু সুধিছে, গতিকে আমাৰ এই আৰম্ভণি বিন্দুটোৰ পৰা এই বিন্দুটোলৈ লক্ষ্য কৰিলে আমাৰ প্ৰপাৰ দিশটো আপোনাৰ চাউথ ৱেষ্ট, দক্ষিণ পশ্চিম, দক্ষিণ পশ্চিম দিশ হ'ব ইয়াৰ সঠিক উত্তৰটো। কুৱেশ্যনটো চাইছোঁ, ৰচিক walk 20 meter toward north, then he turned right and walked 30 meter, then he turned right and walked 35 meter, then he turned left and walked 15 meter. কুৱেশ্যনটো বাদ দিয়ক, ডাইৰেক্ট আপুনি ইয়াৰ ডায়েগ্ৰামটো আঁকক, কুৱেশ্যনটো পঢ়ি থাকিব দৰকাৰ নাই, ডায়েগ্ৰামটো অংকন কৰক আৰু দিশবিলাক বহুৱাই লওক, নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট। ডায়েগ্ৰামটো অংকন কৰাৰ লগে লগে আপুনি প্ৰথম আৰম্ভণিৰ পৰা কুৱেশ্যনটো পঢ়ি কোনটো দিশত কিমান গৈছে সেইখিনি মান বহুৱাই যাওক। প্ৰথম কৈছে যে ৰাচিক ৱাক 20 মিটাৰ টুৱাৰ্ডছ নৰ্থ, প্ৰথম তেওঁ নৰ্থৰ ফালে 20 মিটাৰ গৈছে। নৰ্থৰ ফালে গ'ল আপোনাৰ 20 মিটাৰ, নৰ্থৰ ফালে 20 মিটাৰ ধৰি লৈছোঁ, এইডোখৰ আপোনাৰ 20 মিটাৰ। তাৰপিছত কৈছে দেন হি টাৰ্ণ ৰাইট এণ্ড ৱাক 30 মিটাৰ, নৰ্থৰ দিশত গৈ থাকিলে আপোনাৰ বডিৰ সোঁহাত বাওঁহাতটোৱে নৰ্থৰ দিশৰ সোঁহাত বাওঁহাত হ'ব, এইটো কথা আপোনালোকে জানে। গতিকে ইয়াত কৈছে যে টাৰ্ণ ৰাইট এণ্ড ৱাক 30 মিটাৰ, সোঁফালে ঘূৰিলে আৰু 30 মিটাৰ গ'ল, সোঁফালে ঘূৰিলে আৰু 30 মিটাৰ গ'ল, সোঁফালটো এইফালে হ'ব, সোঁফালে ঘূৰি আপোনাৰ 30 মিটাৰ গ'ল। ছাপ'জ এইডোখৰ আপোনাৰ 30 মিটাৰ আহিলে। তাৰপিছত কৈছে দেন হি টাৰ্ণ ৰাইট এণ্ড ৱাক 35 মিটাৰ, তাৰপিছত সি এই দিশটোৰ পৰা এই পইণ্টটোৰ পৰা সি সোঁফালে ঘূৰিলে, ৰাইট ফালে ঘূৰিলে আৰু 35 মিটাৰ গ'ল। এই দিশটোৰ পৰা আপোনাৰ সোঁহাত বাওঁহাত কেনি হ'ব, আপুনি নিজক এবাৰ কল্পনা কৰক, সোঁহাতটো নিশ্চয় এইফালে পাইছে আপুনি, সোঁহাতে ঘূৰিলে আৰু 35 মিটাৰ আহিলে। ইয়াৰ পৰা এইখিলে 20 মিটাৰ আছিলে, গতিকে ইয়াৰ পৰা এইখিলে 20 মিটাৰ হ'ব, 20ৰ পৰা আৰু 15 মিটাৰ গুচি আহিলে, মানে ছাপ'জ ধৰি লৈছোঁ এইখিলৈকে 35 মিটাৰ, 35 মিটাৰ আহিলে, এইখি পালেহি। ফাইনেলি সি টাৰ্ণ লেফ্ট এণ্ড ৱাক 15 মিটাৰ, এইটো বিন্দুৰ পৰা সি লেফ্ট ফালে ঘূৰিছে আৰু 15 মিটাৰ খোজকাঢ়িছে। আপোনাৰ চাউথৰ দিশত যেতিয়া মুখ কৰি থাকিব, আপোনাৰ সোঁহাত বাওঁহাতটো আপোনাৰ বডিৰ উল্টাটো হৈ যাব, মানে সোঁহাতটো এইফালে পৰিব আৰু বাওঁহাতটো এইফালে পৰিব, আপুনি নিজক ঘূৰাই দিলে গম পাব। গতিকে সি বাওঁফালে ঘূৰিলে আৰু 15 মিটাৰ গ'ল, বাওঁফালে ঘূৰিলে এইফালে ঘূৰিলে আৰু এইফালে সি 15 মিটাৰ আহিলে। এতিয়া কুৱেশ্যনটো সুধিছে ইন হুইচ ডাইৰেকশ্যন এণ্ড হাউ মেনি মিটাৰ্ছ ইজ হি ফ্ৰম দ্য ষ্টাৰ্টিং পজিশ্যন। উত্তৰটো ওলাই আছে চাওক, সি এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছিলে,
20 মিটাৰ এইফালে গ'ল, 30 মিটাৰ এইফালে আহিলে, মানে এইডোখৰলৈকে আপোনাৰ 30 মিটাৰ সি পূবৰ ফালে গ'ল আৰু 15 মিটাৰ সি এইটো বিন্দুৰ পৰা পূবলৈ গুচি গ'ল। এইখিলৈকে 30 মিটাৰ আৰু এইফালে আপোনাৰ 15 মিটাৰ, টোটেল 45 মিটাৰ। 45 মিটাৰ আনচাৰ, আৰু ইয়াত অপশ্যন যদি চাই আপুনি 45 মিটাৰ ইষ্ট, মানে ইয়াৰ প্ৰপাৰ আনচাৰটো আপোনাৰ অপশ্যন ডি 45 মিটাৰ ইষ্ট। আপুনি এবাৰ অপশ্যনতো চকু ফুৰাটো প্ৰয়োজন এনেকুৱা কুৱেশ্যন কৰোঁতে, ইয়াত প্ৰকৃত আনচাৰটো শুদ্ধ হৈছেনে নাই অপশ্যনত আপুনি চাব, উত্তৰটো পাই যাব। আৰু এটা কুৱেশ্যন চাইছোঁ, কুৱেশ্যনটো পঢ়াৰ প্ৰয়োজন নাই, ডাইৰেক্ট আপুনি ইয়াৰ দিশৰ ডায়েগ্ৰামটো অংকন কৰক। কুৱেশ্যনটো আমি পিছত পঢ়ি যাম, মানবিলাক বহুৱাই যাম। ৱেষ্ট, ইষ্ট, চাউথ এণ্ড নৰ্থ। এতিয়া আপুনি কুৱেশ্যনটো ষ্টাৰ্ট কৰক। লোকেশ ফ্ৰম হিজ হাউচ। ফ্ৰম হিজ হাউচ মানে আপুনি মধ্যবিন্দুৰ পৰা ধৰি ল'ব। ছাপ'জ এইটো বিন্দুত তাৰ ঘৰ আছিল। ফ্ৰম হিজ হাউচ ৱেন 15 কিলোমিটাৰ টু দ্য নৰ্থ। নৰ্থৰ ফালে আপোনাৰ 15 কিলোমিটাৰ গ'ল। ছাপ'জ এইখিলৈকে 15 কিলোমিটাৰ নৰ্থৰ দিশত গ'ল। দেন হি টাৰ্ণ ৱেষ্ট এণ্ড কভাৰ্ড 10 কিলোমিটাৰ। এইটো দিশৰ পৰা সি কি কৈছে, এইটো দিশৰ পৰা সি ৱেষ্টৰ ফালে গ'ল আৰু 10 কিলোমিটাৰ খোজকাঢ়িলে। এইটো দিশৰ পৰা আপোনাৰ ৱেষ্টৰ ফালে আহিলে। ইয়াত সোঁহাত বাওঁহাত ৰাইট লেফ্ট কোৱা নাই, ডাইৰেক্ট দিশ দি থৈছে, গতিকে আমাৰ অতি সহজ ডায়েগ্ৰামটো অংকন কৰিবলৈ। ৱেষ্টৰ ফালে গ'ল আৰু 10 কিলোমিটাৰ খোজকাঢ়িলে। ছাপ'জ এইখিনিৰ পৰা এইখিলে 10 কিলোমিটাৰ খোজকাঢ়িলে। দেন হি টাৰ্ণ চাউথ এণ্ড কভাৰ্ড 5 কিলোমিটাৰ। বিন্দুৰ পৰা কি কৈছে, এই বিন্দুটোৰ পৰা সি চাউথৰ ফালে গ'ল আৰু 5 কিলোমিটাৰ খোজকাঢ়িলে। এই বিন্দুটোৰ পৰা ডাইৰেক্ট চাউথৰ ফালে আপুনি 5 কিলোমিটাৰ খোজকাঢ়িলে। ছাপ'জ এইখিলৈকে 5 কিলোমিটাৰ খোজকাঢ়িলে। ফাইনেলি টাৰ্ণিং টু দ্য ইষ্ট হি কভাৰ্ড 10 কিলোমিটাৰ। কৈছে যে একেবাৰে শেষত সি পূবৰ ফালে ঘূৰিলে আৰু 10 কিলোমিটাৰ কভাৰ কৰিলে। এই বিন্দুটোৰ পৰা সি পূবৰ ফালে ঘূৰিলে, মানে ইষ্টৰ ফালে আপুনি 10 কিলোমিটাৰ খোজকাঢ়িলে। ইয়াৰ পৰা ইয়ালৈ 10 কিলোমিটাৰ আছিলে, গতিকে ইয়াৰ পৰা ইয়ালৈ 10 কিলোমিটাৰ হ'ব। এইটো মানবিলাক বহাওঁতে এইটো কথা লক্ষ্য কৰিব আপুনি, 10 কিলোমিটাৰটো যদি ইয়ালৈকে বহায়, 5 কিলোমিটাৰটো যদি আপুনি ইয়ালৈকে কৰি দিয়ে, তেতিয়া কিন্তু আনচাৰটো ভুল ওলাব। এই মানবিলাক বহাওঁতে সেইটো কথা আপুনি লক্ষ্য কৰিব। ইয়াৰ পৰা ইয়ালৈ 10 কিলোমিটাৰ আছিলে আৰু এইখিনিৰ পৰা এইখিলে, সেইটো কাৰণে 10 কিলোমিটাৰ হ'ব। গতিকে সি ফাইনেলি টাৰ্ণিং টু দ্য ইষ্ট এণ্ড কভাৰ 10 কিলোমিটাৰ। ফাইনেলি সি আহি এইখি পালেহি। কুৱেশ্যনটো কৈছে কি ইন হুইচ ডাইৰেকশ্যন ইজ হি ফ্ৰম হিজ হাউচ। তাৰ ঘৰটো আছিলে এইখিত, আৰু এতিয়া সি কোনটো দিশত আছে। এইখিত সি ঘৰটোৰ পৰা আৰম্ভ কৰি এইফালে গৈ এইফালে আহি ঘূৰি আকৌ সি এইখিতে ওলালেহি, মানে কোনটো দিশত আছে সি। ইয়াৰ পৰা এইডোখৰ কোনটো দিশ হ'ব, ঘৰটোৰ পৰা এই বিন্দুটো, লাষ্ট বিন্দু এইটো, লাষ্ট এইখিত আহি সি ৰ'লহি। ইয়াৰ পৰা ইয়াত কোনটো দিশত আছে, ডাইৰেক্ট আমাৰ ওলাই আছে নৰ্থ, গতিকে অপশ্যন চি নৰ্থ। একদম সহজ, একদম ইজি। শেষত আৰু এটা কুৱেশ্যন কৰি দেখুৱাইছোঁ। কুৱেশ্যনটো পঢ়িবলৈ বাদ দিয়ক, ডাইৰেক্ট আপুনি দিশৰ ডায়েগ্ৰাম অংকন কৰক। কুৱেশ্যন পিছত পঢ়ি থাকিব, কুৱেশ্যন পঢ়িব, মান বহুৱাব, সময় নষ্ট নকৰিব। এতিয়া কুৱেশ্যন পঢ়ক। এইটো যেতিয়া আপুনি ৰাফ কপিটো, আপোনাৰ কুৱেশ্যন শ্বীটত সদায় এটা ৰাফ কপি দিয়ে পিছফালে। এনেকুৱা কুৱেশ্যন পালে ডাইৰেক্ট ৰাফ কপিলৈ যাব আৰু এই ডায়েগ্ৰামটো অংকন কৰিব, তাৰপিছতহে আপুনি কুৱেশ্যনটো পঢ়িব। কুৱেশ্যন পঢ়ি ইয়াৰ মানবিলাক বহুৱাই যাওক। এক্স started to walk straight toward south. চাউথৰ ফালে এক্সে চাউথৰ ফালে গতি কৰে। ছাপ'জ আমি সদায় এই মধ্যবিন্দুটোৰ পৰা ষ্টাৰ্ট কৰিম বুলি ধৰি ল'ব লাগিব। ইয়াৰ পৰা আপোনাৰ চাউথৰ ফালে খোজকাঢ়িলে। আফটাৰ ৱাকিং 5 কিলোমিটাৰ, 5 কিলোমিটাৰ সি খোজকাঢ়ি আহিলে চাউথৰ ফালে। আফটাৰ ৱাকিং 5 কিলোমিটাৰ হি টাৰ্ণ টু দ্য লেফ্ট। চাউথ, নৰ্থৰ ফালে হ'লে আপোনাৰ নিজৰ দিশটো, চাউথৰ ফালে আপুনি উল্টাই দিয়ক, মানে লেফ্ট কোনফালে হ'ব, ৰাইট কোনফালে হ'ব। লেফ্ট হৈ যাব এইফালে আৰু ৰাইট হৈ যাব এইফালে। গতিকে সি লেফ্টৰ ফালে ঘূৰিলে আৰু 3 মিটাৰ গ'ল। এইফালে ঘূৰি আপোনাৰ 3 মিটাৰ খোজকাঢ়িলে। আফটাৰ দিছ হি টাৰ্ণ টু দ্য ৰাইট এণ্ড ৱাক 5 মিটাৰ। এইখিৰ পৰা সি আপোনাৰ ৰাইট সোঁহাতে ঘূৰিলে আৰু 5 মিটাৰ গ'ল। এইখিৰ পৰা আপোনাৰ সোঁহাত কোনফালে হ'ব, যেতিয়া আপুনি ইষ্টৰ ফালে মুখ কৰি থাকিব, আপোনাৰ সোঁহাতটো কোনফালে হ'ব, বাওঁহাতটো কোনফালে হ'ব। ডেফিনেটলি আপোনাৰ সোঁহাতটো এইফালে হ'ব আৰু বাওঁহাতটো এইফালে হ'ব। সোঁহাত এইফালে, বাওঁহাত এইফালে, আপুনি চাই লওক, আপুনি নিজক এবাৰ ঘূৰাই চালে গম পাব। গতিকে সি সোঁফালে ঘূৰিলে আৰু 5 মিটাৰ গ'ল, সোঁফালে ঘূৰিলে আৰু 5 মিটাৰ গ'ল, মানে এইটো বিন্দুত আহি সি ৰ'লহি। নাও
টু হুইচ ডাইৰেকশ্যন এক্স ইজ ফেচিং, এক্সে এতিয়া কোন দিশত মুখ কৰি আছে। কুৱেশ্যনটো চাব, ফেচিং মুখ কৰি আছে, কোনটো দিশত মুখ কৰি আছে, এইটো তাৰ লাষ্ট বিন্দু আৰু সি কোনফালে মুখ কৰি থাকিব লাগিব। ডেফিনেটলি মুখ কৰি থকা বুলি ক'লে ডাইৰেক্ট দিশটো আমি ক'ম, কোন দিশত আছে বুলি ক'লে আমি এইটো চাউথ ইষ্ট হ'লহেঁতেন, কিন্তু এতিয়া কোনফালে মুখ কৰি আছে বুলি কৈছে, গতিকে ইয়াৰ প্ৰপাৰ আনচাৰ চাউথ, অপশ্যন বি চাউথ। এইটো ডায়েগ্ৰামটো অংকন কৰি একদম ঠাণ্ডা মগজেৰে আপুনি মানবিলাক বহুৱাই ইয়াৰ আনচাৰটো তৎক্ষণাত পাই যাব। মেক্সিমাম আপোনাৰ 20 ছেকেণ্ড সময় লাগিব বুলি মই ক'লোঁ, 20 ছেকেণ্ডত আপুনি যিকোনো ডাইৰেকশ্যনৰ আনচাৰ আপুনি পাই যাব। আপোনাৰ মনত এটা ভাৱ হৈছে যে এইটো চাউথ কিয় হ'ল, চাউথ ইষ্ট কিয় নহ'ল, কাৰণ আমাৰ 1 নম্বৰ কুৱেশ্যনটোতো এনেকুৱাই আছিল, কিন্তু 1 নম্বৰ কুৱেশ্যনটো আনচাৰটো আপোনাৰ দক্ষিণ পশ্চিম হৈ গৈছিল, চাউথ ৱেষ্ট হৈ গৈছিল। ইয়াৰ কাৰণটো হৈছে কি, ইয়াত আপোনাৰ কুৱেশ্যনটোত আৰম্ভণিৰ পৰা কোন দিশত আছে বুলি সুধিছে, আৰম্ভণিৰ পৰা কোন দিশত আছে বুলি সোধাৰ কাৰণে আমাৰ চাউথ ইষ্ট হৈছিল, কিন্তু আপোনাৰ এই কুৱেশ্যনটোত কৈছে কোনফালে ফেচ কৰি আছে। ফেচ কৰি থকা কথা সুধিলে ডাইৰেক্ট আপোনাৰ যিটো দিশত মুখ কৰি আছে সেইটো দিশৰ কথা ক'ব লাগিব। গতিকে আপুনি কুৱেশ্যনটো অলপ ভালকৈ পঢ়াটো অতি প্ৰয়োজন। যদি ইয়াত আমাৰ কোন দিশত আছে বুলি ক'লেহেঁতেন আৰম্ভণিৰ পৰা, তেতিয়া ইয়াতো আমাৰ চাউথ ইষ্টেই হ'লহেঁতেন, কিন্তু এতিয়া কুৱেশ্যনটোত কোন দিশত ফেচ কৰি আছে বুলি কৈছে, গতিকে এইটো আনচাৰটো সেইবাবে আমাৰ চাউথ হৈছে। আশা কৰোঁ টিপছটো ভাল পাইছে। টিপছ মানে কি, ইয়াৰ পদ্ধতি এইটোৱে হয়, এইটোৱে আটাইতকৈ সহজ পদ্ধতি। এইটো পদ্ধতিতে আপুনি ডাইৰেকশ্যনৰ যিকোনো প্ৰব্লেম ছল্ভ কৰিব লাগিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, বেলেগকো জানিবলৈ সুবিধা কৰি দিব। আৰু মোৰ এই চেনেলটোতে আগৰ কেইটামান টিপছ আছে, ডাইচ প্ৰব্লেম ছল্ভ কৰা, আপোনাৰ টাইম এণ্ড ৱৰ্ক আৰু কেলেণ্ডাৰ প্ৰব্লেম ছল্ভ কৰাৰ সহজ টিপছ, এইকেইটা আপুনি চেনেলটোত ভিউ কৰি এবাৰ চাই ল'ব। ধন্যবাদ।